কোৱা এতিয়া যি কোৱা কৰি থাকা দুইটা কেনেকৈ আগফালে আহি ল'লে মই লাগে দুইটা কেনেকৈ আগফালে আহি ল'লে মই লাগে আহি পেলাই আমি বোলে পুৰা বোলে এইফালে চাই আছে বোলে আহি গ'ল সঁচা কথা ক'লে মানে সকলোৰে পক জ্বলে আৰু দুজনমান দাদাহঁত আছে নহয় সিহঁতৰ বোলে নাককেইটাহেঁত বহুত দীঘল গতিকে সিহঁতৰ নাকত লাষ্টকেইটাহেঁত আগতে লাগি যায় আৰু সিহঁতৰ মানে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অকণমানো ধৈৰ্য নাই মানে আচলতে ভিডিঅ'টো কি কাৰণে বনাইছে কি উদ্দেশ্যলৈ বনাইছে কিয় আপলোড কৰিছে সেইবিলাক সিহঁতৰ ভবাৰ কোনো শক্তি নাই কেৱল সিহঁতে এটাই কাম জানে যে কমেণ্টত গৈ পেলাই বেয়া কমেণ্ট সিহঁতে কেৱল বেয়া কমেণ্ট দিয়াৰ বাহিৰে আৰু একো সিহঁতৰ কাম নাই মই কৈছোঁ নহয় কাম একেবাৰে নাই সিহঁতে কেৱল সিহঁতে বিতৰ্ক সৃষ্টি কৰিবলৈ আৰম্ভ কৰি থাকে গতিকে আজি এই ভিডিঅ'টোত সেই দাদাকেইজনে কি বুলি মন্তব্য কৰিব কিমান বেয়াকৈ কমেণ্ট কৰিব সেইটো মোৰো চাব মন আছে চ' আপোনালোকেও চাব কমেণ্ট বক্সত গৈ পেলাই আৰু আপোনালোকৰ যদি কিবা মতামত থাকে জনাবলৈ বা মোৰ যদি ক'ৰবাত আপোনালোকে ভুল দেখিছে তেতিয়াহ'লে আপোনালোকে তলত দেখা সুন্দৰ কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই আপোনালোকৰ মতামতটো দিব পাৰিব আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যে ভিডিঅ'বিলাক চাই আপোনালোকে পেজখন ফ'ল' নকৰে আপোনালোকে ফ'ল' কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কৰি দিব তেতিয়া মোৰো ভিডিঅ' বনাই ভাল লাগিব চ' প্ৰথমতে মই আপোনালোকক ক'ব খুজিছোঁ আচলতে এইখন অসমত হৈ আছে কি এইখন অসমত আচলতে হৈছে কি আপোনালোকে দেখি আছে একাংশ হয়তো বিবাহিতা পত্নী অৰ্থাৎ মানে আমাৰ নবৌ বাইদেউহঁতৰ কথা ক'ব খুজিছোঁ তেওঁলোকে খং নকৰিব আপোনালোকক বুলি কোৱা নাই একাংশ মানুহৰ পৰা আজি অসমখনত নাৰী মূল্য নাৰী সন্মান বোলা বস্তুটো নোহোৱা কৰি পেলাইছে আপোনালোকে খং নকৰিব আপোনালোকে এটা কথা সকলোৱে জানে যে এবেগ আলুত যদি এটা আলু বেয়া হয় গোন্ধায় আলুটো যদি পচা হয় তেতিয়াহ'লে ক'ব কি যে আলু বেগটোৱে বেয়া এইটো কথা মই নকওঁ আপুনি নিজে ক'ব আপুনি যদি দোকানত যায় বিহু টাইমত বা যিকোনো টাইমত আপুনি যদি এবেগ আলু আনিব যায় আলু এবেগত যদি এটা আলু গেলা থাকে গোন্ধাই থাকে তেতিয়াহ'লে আপুনি নিজে ক'ব যে এই আলু বেগটো বেয়া ঠিক তেনেকুৱা হৈছে আমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে আমাৰ অসমৰ ক্ষেত্ৰত অসমীয়াৰ ক্ষেত্ৰত আমাৰ অসমীয়া সমাজত বিশেষকৈ মানে যে এগৰাকী তেনেকুৱা এটা ভুল কৰিছে ভুল কৰাৰ পাছত মানে গোটেই নাৰী জাতিটোৰ মানে সন্মান একেবাৰে বা মূল্য একেবাৰে নোহোৱা কৰি পেলাইছে এইটো কথা আপোনালোকো ছাপোৰ্ট কৰিব নিশ্চয় চ' গতিকে মই ভাবোঁ এনেকুৱাবিলাক একাংশ নাৰীক যদি আপুনি চিনি পায় হয়তো আপোনাৰ ওচৰ পাজৰেও কোনোবা থাকিব পাৰে আপোনাৰ ওচৰ পাজৰে ধৰক মই এক্সাম্পল দিছোঁ এতিয়া যদি মই ভিডিঅ'টো প্লে কৰি দিছোঁ বা ভিডিঅ'টো মই আপলোড কৰি দিছোঁ ভিডিঅ' আমি এইটো কাৰণে বনাওঁ যদিহে আপোনাৰ ওচৰত তেনেকুৱা এগৰাকী ওলায় বা আপুনি যদি চিনি পায় তেতিয়াহ'লে আপুনি দুজনী মানে বা দুগৰাকী মানে আপোনালোকে ৰাইজে মিলি পেলাই আপোনালোকে তাইক মানে উচিত ব্যৱস্থা ল'ব পাৰিব আপোনালোকে কিবা এটা কৰি ল'ব পাৰিব বা কিবা এটা মানে যদি আপুনি তেখেতক শাস্তি দিয়ে সেইগৰাকীক যদি শাস্তি দিয়ে তেতিয়াহ'লে মানে নেক্সট ভৱিষ্যতত মানে এগৰাকী মানে তেনেকুৱা কুকৰ্ম নকৰে বুলি মই ভাবোঁ আমি আচলতে এইটো কাৰণে ভিডিঅ' বনাইছোঁ এনেকুৱা এটা হ'ব নালাগে বা এনেকুৱা এটা হ'লে কি হ'ব বা এনেকুৱা এটা হ'লে কি কৰিব লাগিব এইটো উদ্দেশ্য লৈহে আমি ভিডিঅ' বনাওঁ বিতৰ্ক আমি সৃষ্টি নকৰোঁ বিতৰ্ক সৃষ্টি কৰে সেই নাক দীঘল দাদাহঁতে মানে সিহঁতে আল বাল কমেণ্ট বক্সত কমেণ্ট লিখি পেলাই ভালে বেয়াই মানে সিহঁতে সেই বিতৰ্কখন সৃষ্টি কৰিব বিচাৰে যি কি নহওক বাৰু সেই দাদাকেইজনলৈ মোৰ বহুত মৰম উপজিছে গতিকে সেই দাদাকেইজনক মই এটাই মেছেজ দিব বিচাৰোঁ যে দাদাহঁত মৰম পৰা কৈছোঁ আপোনালোকক অন্তৰ পৰা কৈছোঁ আপোনালোকে দেহত হাত থৈ নিজকে এবাৰ ভাবি চাওক মই কোৱা কথাটো সঁচা নে মিছা চাওক আপুনি যদি আপোনাৰ ৱাইফ আছে আপুনি যদি প্ৰকৃততে বিবাহিত গতিকে আপোনাৰ ৱাইফক ভালকৈ চাব কিয়নো নাৰীক কেতিয়াও ভৰসা কৰিব নোৱাৰি বৰ্তমান যিটো হৈছে নহয় যিটো দেখি আছোঁ নাৰীক ভৰসা নকৰিব আপোনাৰ পাছফালে খিৰিকীৰে কেতিয়া কাৰ লগত কি কৰিব গমেই নাপাব সাৱধান থাকিব ৰিলছ ভিডিঅ' বনাব নিদিব ৰিলছ ভিডিঅ' বনোৱা নামত মানে বহুত কিবাকিবি হৈ গৈছে আপোনালোকে জানে আৰু বৰ্তমান অসমখনত কি হৈছে অসমখনত হৈ পৰিছে মানে পৰকীয়া প্ৰেম এতিয়া যদি ল'ৰা এজনে যদি ছোৱালীজনীৰ ওচৰলৈ যায় বা বোৱাৰী এগৰাকী যদি ওচৰলৈ যায় তেতিয়া ক'ব এইবোৰে বোৱাৰী লভাৰ বোলে আচলতে সেই নাৰীগৰাকীৰ কথা কেতিয়াও নকয় নাৰীগৰাকীয়ে মাতিছে সুবিধা দিছে গতিকেলৈ গৈছে সেইটো কথা কেতিয়াও নকয় চাওক আজি এই ভিডিঅ'টো চাওক দুজন ল'ৰাৰ লগত এগৰাকী নাৰীয়ে এগৰাকী নবৌৱে এনেকুৱা কুকৰ্ম কৰিছে এইটো ভিডিঅ'টো এতিয়া নহয় বাৰু আগৰ ভিডিঅ' কিন্তু মই আপোনালোকক বুজাবৰ কাৰণে কৈছোঁ যে চাওক এগৰাকী নাৰীয়ে এগৰাকী যাক সন্মান কৰা হয় নাৰীক ভগৱানৰ প্ৰতীক বুলি কোৱা হয় ভগৱানৰ মূল্য বুলি কোৱা হয় তেনেকুৱা এগৰাকী নাৰীয়ে কি কৰ্ম কৰিছে আপোনালোকে জানেনে হাজবেণ্ডে বেলেগত কাম কৰি আছে তেখেতে পৰপুৰুষৰ লগত তাকো এজনৰ লগত নহয় দুজনৰ লগত গতিকে মই আপোনালোকক এইটোৱে কৈছোঁ যে আপোনালোকে আপোনালোকৰ ৱাইফক মাৰপিট কৰিব কোৱা নাই কিন্তু আপোনালোকে অলপ চাব বিশ্বাস নকৰিব বিশেষকৈ এইটো ক্ষেত্ৰত তাৰ পাছত আপুনি সাৱধানে থাকিব নহ'লে মানে আপোনাৰ
আপোনাৰ সেই চৰাইজনীও পাখি গজি পেলাই উৰি গুচি যাব ভিংকে মই সঁচা কথা কৈছোঁ আপোনালোকে এতিয়া মোক বিতৰ্ক সৃষ্টি কৰিব নালাগে ভুল দেখিলে আপোনালোকে ক'ব চিধা চিধিকে মোৰ কণ্টেক্ট নাম্বাৰ যদি আপোনালোকে বিচাৰে কমেণ্ট বক্সত আপোনালোকে পাই যাব মোক কণ্টেক্ট কৰিব পাৰিব যি কি নহওক বাৰু এতিয়া বাইদেউহঁতক কৈছোঁ বাইদেউহঁতে এতিয়া চাওক বাইদেউ নবহোঁতে এটাই কথা ভাবিব লাগে যে এগৰাকীৰ পৰা বা দুগৰাকীৰ পৰা আপোনালোকৰ নাৰী সন্মানখিনি শেষ হৈ গৈছে গতিকে আপোনালোকে এটাই কাম কৰিব লাগে যে এনেকুৱা ধৰণৰ যদি আপোনাৰ ওচৰে পাজৰে গম পায় আপুনি এটাই কাম কৰিব যে আপুনি দুগৰাকীমান অৰ্থাৎ ৰাইজ গৈ পেলাই সিহঁতক উচিত শাস্তি দিবলৈ চেষ্টা কৰিব আইনমতে সিহঁতক পুলিচৰ হাতত গতাই দিব পুলিচে যি কৰে কৰিব তাৰপাছত আপোনালোকে যদি ৰাজহুৱা হিচাপতে কিবা কৰিব মাৰপিট নহয় আপোনালোকে বিভিন্ন ধৰণে লাজ দিব তাৰপাছত যাতে তাক দেখি পেলাই দ্বিতীয়গৰাকীয়ে এনেকুৱা কাম কুকৰ্ম কৰিব নিবিচাৰে সাহস নকৰে চ' মই আপোনালোকক এইটোৱে কৈছোঁ আৰু আমি যদি এনেকুৱা এটা পদক্ষেপ নলওঁ নহয় তেন্তে আমাৰ অসমখন অৰ্থাৎ আমাৰ নাৰী জাতিটো আৰু সন্মান নাইকিয়া হ'ব বিপথে গুচি যাব গোটেই মানে বৰবাদ হৈ যাব আপোনালোকেতো দেখি আছে দেখাক দেখি কি হৈ আছে আপোনালোকে সকলোৱে জানে মানে কিছুমান হয় বা বুবা থাকে মাতিব পাৰিও সিহঁতে বুবা হৈ থাকে চকুৰ থাকিও সিহঁতে অন্ধৰ দৰে হৈ থাকে গতিকে যিবিলাকে অন্ধ আছে সিহঁতক অন্ধ থাকিব দিয়ক যিবিলাকে চকু মেলি আছে সিহঁতে যিবিলাক জ্ঞানী আচলতে প্ৰকৃততে সিহঁতে কিবা এটা উচিত ব্যৱস্থা ল'বলৈ হ'ল অৰ্থাৎ আমি অসমীয়া সমাজখিনি আমি সজাগ হ'বলৈ হ'ল চ' এইখিনি কথা যে মই আপোনালোকক ক'লোঁ নব বাইদেউহঁতক আপোনালোকে মোক খং নকৰিব কিয়নো আপোনালোকৰ হাজবেণ্ডবিলাকক যে মই ভয় এটা বা কিবা বেলেগ ভাৱ এটা সুমিয়াই দিয়া নাই বা দেখিছোঁ আপুনি তেনেকুৱা নহয় আপোনাৰ দৰে 10গৰাকী তেনেকুৱা গতিকে মই দেখিছোঁ কাৰণে এইখিনি কৈছোঁ কিমানৰ সুখৰ সংসাৰ ভাগিছে গতিকে এইখিনি ক'বলৈ মই বাধ্য হৈছোঁ আৰু আচলতে চাওক আজি মই আপোনালোকক কৈছোঁ মোৰ ৱাইফ যদি অসমত আছে মই এতিয়া বাহিৰত আছোঁ কাম কৰি আছোঁ কৰ্মসূত্ৰে ঠিক আছে কাম কৰা অৱস্থাত মই কাম কৰি আছোঁ ইমান কষ্ট কৰি আছোঁ তাৰ পাছত মোৰ ৱাইফে যদি বেলেগৰ লগত লিলিমাই কৰে বা বেলেগৰ লগত যদি পলাই যায় তেতিয়াহ'লে মোৰ কেনেকুৱা লাগিব গতিকে এইখিনি ক'বলৈ বাধ্য হৈছোঁ চ' আশা কৰোঁ আপোনালোকে চাগে নিশ্চয় বুজিব পাৰিছে গতিকে আপোনালোকে বিতৰ্ক সৃষ্টি কৰিবলৈ আৰম্ভ নকৰিব মই কোনো মানে ভুল কথা কোৱা নাই বা কোনো মই নাৰী জাতিটোক মই অপমান কৰা নাই মই কেৱল আমাৰ সকলোৰে ভালৰ কাৰণে কথাখিনি কৈছোঁ আৰু এইখিনি কথা কোৱা যদি মই ক'ৰবাত ভুল কৰিছোঁ বা কাৰোবাৰ মনত যদি দুখ দিছোঁ বা কাৰোবাৰ যদি গাত লাগিছে তেতিয়াহ'লে মই সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি পেলাই আমাক আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ সাহস দিব বুলি আশাৰে বাছ চাইলোঁ ধন্যবাদ